পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন ভিডিঅ'টো হ'ল যে ফাইনালি শ্ৰমিকসকলৰ কাৰণে বহুত ভাল খবৰ, কিয়নো শ্ৰমিকসকলৰ কাৰণে নতুন পৰ্টেল মুকলি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। এই পৰ্টেলত যদি আপোনালোকে শ্ৰমিক কাৰ্ড বনাই লয় ৫,০০০কৈ টকা পাব প্ৰতি মাহত। ইয়াৰ লগতে আৰু বহুত সুবিধা লাভ কৰিব পাৰিব। বিশেষকৈ শ্ৰমিকসকলে চৰকাৰৰ ফালৰ পৰা নতুন ৱেবছাইট মুকলি কৰা হৈছে। তো আপোনালোকে যদি এজন শ্ৰমিক হয়, আপোনালোকে এই ভিডিঅ'টো অলপি স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপ বা ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই শ্ৰমিকসকলে এই শ্ৰমিক কাৰ্ডখন বনাই ল'ব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিসক্ৰিপশ্যনত লিংক দিয়া আছে, ৱেবছাইটত যাব। ৱেবছাইটত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱেবছাইটটো এনেকৈ অ'পেন হোৱাৰ পিছত আপোনালোকে ওপৰত চাব, লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। আপোনালোকে অসমীয়া বুলি লিখা আছে, যদি ইংলিছত দিয়ে ইংলিছত কৰিব, যদি অসমীয়াত কৰে অসমীয়াত কৰিব। আপোনালোকে অসমীয়াতে হেৰি কৰিব, আপোনালোকে ভালদৰে বুজিব পাৰিব। অসমীয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ লেংগুৱেজটো চেঞ্জ হৈ যাব। লেংগুৱেজটো ইয়াত চেঞ্জ হোৱাৰ পিছত আপোনালোকে তলত সকলো ধৰণৰ বিষয়ে দিয়া হৈ আছে আপোনালোকক বুজোৱাৰ কাৰণে। আপোনালোকে ইয়াত চাই বুজিব পাৰিব কোনটো কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে, কি কৰিব নালাগে, কেনেকৈ কৰিব লাগে। ইয়াত নিৰ্মাণ সখী, অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ হেল্পলাইন নং। আপোনালোকে যদি ইয়াৰ উপৰিও কিবা এটা জানিব বিচাৰে তেনেহ'লে কল কৰি জানিব পাৰিব। সময়সীমা ইয়াত দিয়া আছে ৮ বজাৰ পৰা নিশা ৮ বজালৈ, সপ্তাহত ৭ দিন হয়, সেইটো চব দিয়া হৈ আছে। আপোনালোকে প্ৰথমতে নিৰ্মাণ শ্ৰমিক নতুন পঞ্জীয়ন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত সকলো ধৰণৰ বিষয়ে দিয়া হৈ আছে যে আপোনালোকে কি কৰিব। অসম বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন, বা অসমত বিল্ডিং হোৱাৰ সময়ত কি নিৰ্মাণ কৰিব লাগে, কি কৰিব, কেনেকৈ কৰিব, চব বিষয়ে দিয়া হৈ আছে, আপোনালোকে চাব পাৰিব। আকৌ ইয়াত তলত ২ নম্বৰত লিখা আছে নিৰ্মাণ শ্ৰমিক অন বিল্ডিং পঞ্জীয়ন, ইয়াতো ক্লিক কৰি আপোনালোকে চব চাব পাৰিব। আপোনালোকে সেইবোৰ ভালদৰে পঢ়িব। আপোনালোকে এতিয়া ৰেজিষ্টাৰ কৰিবলৈ হ'লে প্ৰথমতে 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব ৩ নম্বৰত লিখা আছে আঁচনি আৰু লাভালাভ, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাব বোৰ্ডে প্ৰদান কৰা সুবিধা, অনুমোদিত হিতাধিকাৰীৰ তালিকা। আপোনালোকে প্ৰথমতে বোৰ্ডে প্ৰদান কৰা সুবিধাসমূহ এইবোৰ চাব লাগিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰথমতে লিখা আছে বোৰ্ডে প্ৰদান কৰা সুবিধা, মানে এই ৱেবছাইটটোৱে কি মানে সুবিধা হেৰি কৰিব। আপোনালোকে এইটো ৱেবছাইটত মানে হেৰি কৰিলে বহুতখিনি সুবিধা পাব। অসম BOCW বোৰ্ডে বৰ্তমান প্ৰায় 13খন ভিন্ন কল্যাণমূলক আঁচনি পৰিচালনা কৰি আছে। মানে কৈছে এই ৱেবছাইটটোৱে 13খন কল্যাণমূলক আঁচনি পৰিচালনা কৰি আছে। ইয়াৰে 12খন আঁচনি চলি আছে আৰু 1খন আঁচনি BOCREHC আইনৰ 22 কৰ পৰা 22H দ্বাৰা উল্লেখ কৰা ধৰণে এককালীনভাৱে প্ৰদান কৰা হৈছে। মানে কৈছে যে এই ৱেবছাইটটোৱে 13খন আঁচনি কল্যাণমূলক আঁচনি পৰিচালনা কৰি আছে। 13খনৰ ভিতৰত 12খন মানে চলি আছে আৰু এখন কল্যাণমূলকভাৱে প্ৰদান কৰা হ'ব বা হৈ আছে, কিন্তু এতিয়ালৈকে হোৱা নাই। বোৰ্ডে প্ৰদান কৰা সুবিধাসমূহ আপোনালোকে ইয়াত চাব। মৃত্যুৰ উপকাৰ, যদি আপোনাৰ এইটোত ৰেজিষ্ট্ৰেশ্যন কৰা থাকে, যদি আপোনাৰ মৃত্যু হৈ গ'ল তেনেহ'লে আপুনি কি সুবিধা পাব। পিছত লিখা আছে প্ৰয়োজনীয় নথিসমূহ, কি নথিৰ প্ৰয়োজন হ'ব। আবেদন প্ৰমাণপত্ৰ সঠিকভাৱে সকলো প্ৰয়োজনীয় স্বাক্ষৰেৰে পূৰণ কৰক আৰু চিল কৰক। ২ নম্বৰ জেৰক্স কপি কৰক আৰু ডেট অফ ডেথ চাৰ্টিফিকেটৰ সৈতে প্ৰমাণিত। ৩ নম্বৰ বোৰ্ডে প্ৰদান কৰা পৰিচয় পত্ৰৰ মূল প্ৰতিলিপি, ইয়াত আপোনালোকে চব চাব পাৰিব। অন্ত্যেষ্টিক্ৰিয়াৰ সহায় বা প্ৰয়োজনীয় নথিসমূহ
কি লাগে, বেনিফাইড এমাউণ্ট কিমান, মই কৈছিলোঁ যে 5,000 আৰু বহুতখিনি সুবিধা ইয়াত দিয়া হৈছে। আপোনালোকে ভালদৰে চাব। অক্ষমতাৰ পেঞ্চন বা নথিসমূহৰ প্ৰয়োজন, মানে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেইবোৰ, আৰু ট্ৰেনজিট আশ্ৰয় শিবিৰ এবাৰ আদৰ্শ কল্যাণ আঁচনি অনুসৰি বা সুবিধাৰ সবিশেষ, বেনিফাইড এমাউণ্ট, নগদ ধনৰ বঁটা, নথিসমূহৰ প্ৰয়োজন বা এককালীন শিক্ষামূলক সহায়, সুবিধাৰ সবিশেষ, নথিপত্ৰসমূহৰ প্ৰয়োজন, চিকিৎসা সাহায্য, মানে আপোনালোকে এইটোত ৰেজিষ্ট্ৰেশ্যন কৰা থাকিলে আপোনালোকে ক'ৰবাত চিকিৎসা কৰিবলৈ গ'লে ডিছকাউণ্ট পাব, সেইটোৰ কথা কৈছে। চিকিৎসাৰ সাহায্য বা নথিসমূহৰ প্ৰয়োজন, এইবোৰ চব আছে। প্ৰসূতিৰ সহায়, নথিপত্ৰৰ প্ৰয়োজন। বন্ধুসকল, আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে ক্লিক কৰি হেৰি কৰি ল'ব, ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ইয়াত চব বিভিন্ন প্ৰকাৰেৰে দিয়া হৈ আছে। আপোনালোকে ৱেবছাইটটো এবাৰ ভালদৰে পঢ়ি চাব, চব লিখা হৈ আছে। আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে মই ক'ম। আপোনালোকে এপ্লাই কৰিব। আপোনালোকে এপ্লাই কৰিব হ'লে প্ৰথমতে 3 লাইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে একেবাৰে তলত চাব হালধীয়া আখৰে লিখা হৈ আছে লগ ইন কৰক। এই লগ ইনত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যন লিখা আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱেবছাইটটো লোডিং হৈ আছে। লগিনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত লগিন হোৱা নাই। আপোনালোকে প্ৰথমতে আকৌ সেই হোম পেজত যাব। হোম পেজত গৈ পেলাই আপোনালোকৰ লেংগুৱেজটো অসমীয়াত যদি চিলেক্ট কৰা আছিলে আপোনালোকে ইংলিছত চিলেক্ট কৰিব, কিয়নো ইংলিছত চিলেক্ট কৰা থাকিলে আপোনালোকৰ সহজ হৈ যাব, মানে হেৰি কৰাটো। নিউ ৰেজিষ্ট্ৰেশ্যন ক'ত লিখা আছে ইংলিছত চিলেক্ট কৰিব। চিলেক্ট কৰিবলৈ নিউ ৰেজিষ্ট্ৰেশ্যন ওপৰত লিখা আছে নিউ ৰেজিষ্ট্ৰেশ্যনত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে এইটো ভালদৰে পঢ়ি চাব। একেবাৰে তলত ৰঙা আখৰেৰে লিখা আছে ক্লিক হিয়াৰ টু এপ্লাই। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত ৱেবছাইটটো লোডিং হৈ পেলাই এনেকুৱা আহিব। আপোনাৰ প্ৰথমতে ইয়াত কৈছে ফোন নম্বৰ আপ টু 4 ৰেজিষ্ট্ৰেশ্যন এলাউ আণ্ডাৰ এ ছিংগল ফোন নম্বৰ। আপোনালোকে ইয়াত নাম্বাৰটো দিব লাগিব। এক ৰেকৰ্ডত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৱেবছাইটটো লগিন হ'ব। ডু ইউ ৱান্ট টু প্ৰচিড নাও? য়েছ বুলি মাৰিব। ইউ আৰ এ এক্সিষ্টিং বেনিফিচিয়াৰী মেম্বাৰ অফ ABOCWW। ইয়াত কৈছে যে আপুনি এইটো ৱেবছাইটৰ বেনিফিচিয়াৰী হয় নেকি? আপোনালোকে য়েছ লিখিব, য়েছ দিব। ইয়াত লিখা হৈ আছে ডু ইউ হেভ দি ABOCW ID কাৰ্ড। আপুনি এইটো কাৰ্ড বিচাৰিছে নেকি? য়েছ লিখিব। লিখাৰ পাছত কনফাৰ্মেশ্যন ইউ নিড টু এপ্লাই থ্ৰটছ দি অনবৰ্ডিং ৰেজিষ্ট্ৰেশ্যন প্ৰচিড টু গ' টু দি অনবৰ্ডিং ৰেজিষ্ট্ৰেশ্যন পেজ। প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব আকৌ সেইটো ৱেবছাইটতে আহি গ'ল। আগতে মানে যিটোত গৈছিলোঁ সেইটো আহি গ'ল। আপোনালোকে কাৰ্ড চিহ্নতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱেবছাইটটো মানে লগিন হোৱা নাই ভালদৰে। ৱেবছাইটটো লোডিং হোৱাৰ পাছত ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰিব। আপোনালোকে চাব সেইটো মাৰাৰ পাছত প্লিজ ৱাইট দেখুৱাব। প্লিজ ৱাইট দেখুৱাৰ পাছত আপোনালোকে অলপ ৰখিব লাগিব। ৱেবছাইটটো লোডিং হৈ আছে।
আকৌ এতিয়া ইয়াৰ কাৰণটো হৈছে মানে এতিয়াও মানে ৱেবছাইটটো পোৱা নাই। যেতিয়া হ'ব আপোনালোকে তেতিয়া আহি মানে ৱেবছাইটত মানে লগ ইন কৰি আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকৰ বহুত সুবিধা পাব। মাহত আপোনালোকে 5,000 পৰা 10,000 20,000 টকা ইনকাম কৰিব পাৰিব। আপোনালোকে চৰকাৰীভাৱে সহায় পাব। যদি মই এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে যেতিয়া মানে ৱেবছাইটটো হেৰি হয় আপোনালোকে আহি হেৰি কৰিব।